আত্মসহায়ক গোটৰ প্ৰচিডিং কেনেকৈ লিখে? বহুতো বাইদেৱে মোক কমেণ্ট কৰি আছে, বাইদেউ প্ৰচিডিং কেনেকৈ লিখে আমাক অলপ দেখাওক। আজি সেইকাৰণে মই আত্মসহায়ক গোটৰ প্ৰচিডিং কেনেকৈ লিখে সেইটোৱে আজি আমি আলোচনা কৰিম। হাই, মই ৰত্ন দত্ত, SAG মটিভেশ্যনেল ট্ৰেইনাৰ। যিহেতু প্ৰচিডিংটো আমাৰ আত্মসহায়ক গোটৰ এটা মেইন বস্তু, কাৰণ আমি যিকোনো কাম কৰিবৰ কাৰণে আমাৰ প্ৰচিডিংটো লিখিবই লাগিব। প্ৰচিডিং নিলিখিলে আমি একো কামেই কৰিব নোৱাৰিম। যেতিয়া আমি সাপ্তাহিক সভাটো পাতোঁ তেতিয়া প্ৰচিডিং লিখিব লাগিব। যেতিয়া আত্মসহায়ক গোটৰ পৰা কাৰোবাক ঋণ দিওঁ তেতিয়া আমি সভা পাতি পেলাই প্ৰচিডিং লিখিব লাগিব। যেতিয়া আমি বেংকত বহি খুলিব যাওঁ তেতিয়া আমি প্ৰচিডিং লিখিব লাগিব। যেতিয়া আমি কাৰোবাক ঋণ দিওঁ তেতিয়া প্ৰচিডিং লিখিব লাগিব। গতিকে প্ৰচিডিং লিখিলেহে আমি আত্মসহায়ক গোটৰ গোটেইখিনি কাম কৰিব পাৰিম। প্ৰচিডিং নহ'লে আমি গোটৰ একোৱেই কাম কৰিব নোৱাৰিম। তো প্ৰচিডিংটো লিখে কেনেকৈ? প্ৰচিডিং লিখাৰ কিছুমান নিয়ম আছে, যিটো আমি কাৰ্যসূচী বুলি কোৱা হয়। আমাৰ অসমীয়াত কাৰ্যসূচী বুলি কোৱা হয়। যিকোনো সভা পাতিবৰ কাৰণে, ডাঙৰ সভা হওক সৰু সভা হওক, যিকোনো সভা পাতিবৰ কাৰণে আমাৰ কাৰ্যসূচী এটা বনাবই লাগে, আৰু সেই কাৰ্যসূচী মতে আমি গোটেই সভাটো পৰিচালনা কৰোঁ। গতিকে যেতিয়া আপোনালোকে সভা পাতিব তেতিয়া কাৰ্যসূচী বনাই ল'ব, যিটো এজেণ্ডা বুলি কোৱা হৈছে। কাৰ্যসূচী কি? কাৰ্যসূচী কেনেকৈ বনায়? কাৰ্যসূচী কেনেকৈ লিখে? সেইটো আগতে জানিব লাগিব। কাৰ্যসূচী হৈছে যে আমি যেতিয়া এটা সভা আৰম্ভ কৰোঁ, আজি ধৰক আপোনালোকে এটা সাপ্তাহিক সভা পাতিছে, ধৰক বেংকৰ আপোনালোকৰ বহি খোলা হোৱা নাই, আত্মসহায়ক গোটটো আপোনালোকে আৰম্ভ কৰিছে, কিন্তু আত্মসহায়ক গোটৰ এতিয়ালৈকে বেংকত বহি খোলা হোৱা নাই। তো বেংকত বহি খোলাৰ কাৰণে আপোনালোকে এটা প্ৰচিডিং লিখিব লাগিব। তো প্ৰচিডিং লিখিবৰ কাৰণে আপোনালোকে এটা সভা পাতিব লাগিব। তো সভাৰ প্ৰথমে আপুনি এটা 10গৰাকী সদস্য মিলি পেলাই সভাটো আৰম্ভ কৰিলে। সভাটো কেতিয়া পাতিব, কোন তাৰিখে পাতিব, কাৰ ঘৰত পাতিব, আগতে এইটো লিখিব লাগিব। প্ৰথমে লিখিব আপোনালোকে সাধাৰণ সভা, তাৰপিছত লিখিব তাৰিখ, তাৰপিছত লিখিব স্থান, যে কাৰ ঘৰত পাতিছে, তাৰপিছত সময় কেইটা বজাত পাতিছে। এইটো আমাৰ প্ৰথম ষ্টাৰ্টিং, আৰম্ভণি এইটো। তাৰপিছত আমি লিখিব লাগিব কাৰ্যসূচী। কাৰ্যসূচী লিখাৰ লগে লগে আপোনালোকে 1 নম্বৰ পইণ্টটো দিব লাগিব। 1 নম্বৰ পইণ্ট দি পেলাই কাৰ্যসূচী 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ হ'ব পাৰে। যোনে যিমান আলোচনা কৰিব সেইমতে কাৰ্যসূচীটো বনাব। যিকোনো সভা পাতিবৰ কাৰণে আমাৰ সেই সভাৰ সভাপতি নিৰ্বাচন কৰিব লাগে। গতিকে প্ৰথমেই আমাৰ 1 নম্বৰ পইণ্টটো হ'ব সভাপতি নিৰ্বাচন আৰু আসন গ্ৰহণ। 2 নম্বৰ হ'ব সভাৰ উদ্দেশ্য ব্যাখ্যা। 3 নম্বৰ পইণ্টটো হ'ব আজি আত্মসহায়ক গোটত নতুনকৈ বেংকৰ বহি খোলাৰ কাৰণে সভাৰ আয়োজন। 4 নম্বৰ হ'ব সভাপতিৰ ভাষণ আৰু সভাভংগ। ইয়াত মই 4টা পইণ্ট দিছোঁ, আপোনালোকে যদি আৰু আলোচনা কৰে আৰু পইণ্ট ল'ব পাৰে। এইটো আমাৰ কাৰ্যসূচী। এই কাৰ্যসূচী যে 4টা পইণ্ট লৈছোঁ সেইটোৱে আমি তলত আলোচনা কৰিম। 1 নং কাৰ্যসূচী। 1 নং কাৰ্যসূচী মতে আজি ইংৰাজী ইমান তাৰিখে আমাৰ আত্মসহায়ক গোটৰ এখন সভা আয়োজন কৰা হৈছে। এই সভাৰ সভাপতি আমি ৰীনা দাসক নিৰ্বাচন কৰিছোঁ। সকলো সন্মতিক্ৰমে আমি ৰীনা দাসক সভাপতিত্বত এই সভাখন চলাই নিয়াৰ কাৰণে ৰীনা দাসক অনুৰোধ জনাইছোঁ। ইয়াত সকলো সদস্য আমাৰ আত্মসহায়ক গোটৰ উপস্থিত আছে। এইটো 1 নম্বৰ কাৰ্যসূচী। 2 নম্বৰ কাৰ্যসূচী মতে আপুনি সভাৰ উদ্দেশ্যটো ব্যাখ্যা কৰিব। লিখিব 2 নং কাৰ্যসূচী মতে সভাপতিয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। যি এই সভাখন আয়োজন কৰা হৈছে আমাৰ গোটৰ নামত বেংকত এখন বহি খুলিব লাগে। যিহেতু আমি নতুনকৈ আত্মসহায়ক গোট আৰম্ভ কৰিছোঁ, গতিকে এই আত্মসহায়ক গোটৰ নামত এটা বেংকত আমাৰ বহি ছেভিংছ বুক খুলিব লাগিব। তাৰ বাবে আমাৰ প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰী নিৰ্বাচিত কৰিব লাগিব। প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰী ফটো লৈ পেলাই আমি বেংকত যাব লাগিব। গৈ পেলাই আমাৰ বেংকত এখন বহি খুলিব লাগিব। এইটো আমাৰ আজি আলোচনা বিষয়। গতিকে এনেকৈ আপোনালোকে উদ্দেশ্যটো ব্যাখ্যা কৰিব। 3 নং কাৰ্যসূচী মতে সভাপতিয়ে কয় যে এই আত্মসহায়ক গোটৰ বেংকৰ বহিটো খোলা আমাৰ খুব দৰকাৰী। যদি আমি আত্মসহায়ক গোটৰ বেংকৰ বহি নুখোলোঁ তেতিয়া আমি যি সপ্তাহে সপ্তাহে টকা জমা কৰোঁ সেই টকাটো আমি বেংকত জমা কৰিব নোৱাৰিম, বা আমাৰ যদি লোন আহে সেই লোনো আমি আমাৰ বেংকৰ বহিত নোসোমায়। গতিকে এই আত্মসহায়ক গোটৰ বেংকৰ বহিটো আমাৰ খুলিবই লাগিব। খুলিবৰ কাৰণে আমাৰ আজি সকলো সদস্যই একমত হৈ আমি প্ৰচিডিং লিখি পেলাই আমি বেংকত যাব লাগিব। এনেকৈ 3 নম্বৰ পইণ্টটো আপোনালোকে আলোচনা কৰিব। 4 নং কাৰ্যসূচী মতে সভাপতিয়ে কয় যে আমাৰ আত্মসহায়ক গোটৰ
সকলো সদস্যই মিলি পেলাই আমাৰ গোটটো ভালকৈ চলাই নিব লাগিব। তেতিয়াহে আমি একেলগে মিলি পেলাই গোটটো চলালে আমি এটা ভাল কাম কৰিব পাৰিম আৰু আত্মসহায়ক গোটটো উন্নতি হ'ব। এনেকৈ কৈ পেলাই সভাপতিয়ে ভাষণ শেষ কৰে আৰু সভা ভংগ কৰে। এনেকৈ আপোনালোকে গোটেই কাৰ্যসূচীটো বনাই ল'ব। ইয়াত পইণ্ট মই বেংকৰ বহি লৈছোঁ। আপোনালোকে যিটো পইণ্ট লৈ আলোচনা কৰিব সেই পইণ্টটোৱে আপোনালোকে আলোচনা কৰি পেলাই এই সভাটো ভংগ কৰিব। লাষ্টত আপোনালোকে কি কৰিব লাগিব, যোনে যোনে ইয়াত উপস্থিত আছে সেই উপস্থিত সদস্যসকলে চহী কৰিব লাগিব। সকলো সদস্য চহী কৰাৰ পিছত তলত প্ৰেছিডেণ্ট আৰু ছেক্ৰেটেৰীয়ে চহী কৰিব আৰু চিল মাৰিব। এনেকৈ আপোনালোকে গোটেই প্ৰচিডিংটো শেষ কৰিব। এনেকৈ লিখিলে আপোনালোকে যিকোনো প্ৰচিডিং লিখিব পাৰিব। গতিকে আশা ৰাখিছোঁ আপোনালোকে আজি গম পাইছে যে প্ৰচিডিং কেনেকৈ লিখে। যিসকল বাইদেউ মোক সুধিছিলে বাইদেউ প্ৰচিডিং কেনেকৈ লিখে, আজি আশা ৰাখিছোঁ আপোনালোকে গম পাইছে প্ৰচিডিং কেনেকৈ লিখে। এনেকৈ লিখিলে আপোনালোকে যিকোনো প্ৰচিডিং লিখিব পাৰিব। যদি আপোনালোকে বুজি পাইছে প্লিজ মোক কমেণ্ট কৰিব। আত্মসহায়ক গোটৰ সকলো তথ্য পাবলৈ আপোনালোকে মোৰ পেজটোক ছাবস্ক্ৰাইব কৰিব।